চেনেল। মই গৈ আছোঁ এতিয়া কামাখ্যা মন্দিৰ। দেখিছে অলপ বস্তু লৈছোঁ, মাল বস্তুবিলাক লৈছোঁ, লৈ কিনে কামাখ্যা মন্দিৰ গৈ আছোঁ। এতিয়া হৈছে 11:30 ৰাতি। দেখিছে চাওক, আগতে এইগিলা হল্ডিঙৰ বস্তুবিলাক বান্ধি লৈছোঁ, এইগিলা আৰু বেনাৰ চেনাৰবিলাক বান্ধি লৈছোঁ। দেখিছে এইবিলাক বেনাৰ চেনাৰ, ফেন, এইবিলাক ফ্লেক্স, বাঁহ, চকীও বান্ধি লৈছোঁ। এইবিলাক যোগাৰ পাতি চব লৈছোঁ। আমি বৰ্তমান শ্যাম ষ্টিলৰ এডভাৰটাইজৰ কাৰণে আমি কামাখ্যা মন্দিৰ গৈ আছোঁ। কাৰণ গমে পাই আমি এতিয়া এটা ঘৰ বান্ধিম তাতে গৈ, আৰু কেনেকৈ কেনেকুৱা কি ঘৰ চাই থাকিব। আৰু তাতে 22 তাৰিখৰ পৰা গমে পাই অম্বুবাচী মেলা আৰম্ভ হৈছে। আৰম্ভ মানে হ'ব আৰু তাৰ কাৰণে এডভাৰটাইজৰ কাৰণে আমি গৈছোঁ। শ্যাম ষ্টিলৰ পৰা এডভাৰটাইজ মাৰিবৰ কাৰণে আমাক কণ্টেক্ট দিছিলে, সেইকাৰণে আমি এতিয়া গৈ আছোঁ। এডভাৰটাইজ মাৰিম, কাৰণ দিনত যাব নোৱাৰি, ৰাতি যাব লাগে। সেইকাৰণে এইবোৰ লৈ কিনে দিনত গ'লে ধৰ পুলিচৰ অলপ প্ৰব্লেম থাকে, পুলিচে ধৰিব পাৰে। সেইকাৰণে ৰাতি গৈছে, আৰু মানুহবোৰৰ ভিৰ বেছি থাকে, গাড়ীবোৰৰ ভিৰ বেছি থাকে। দেখিছে ওপৰত চাওক, অভাৰলোড। ইফালে একদম বহুত ওখলা আছে, গাড়ী ৰেলিং হয় ইয়ালৈ ৰেলিং, ইয়াৰ পৰা কিমান ওখ, সেইকাৰণে আমি ৰাতি যাব লগা হৈছে। দেখিছে এইবোৰ চব লৈ বান্ধি লৈছোঁ, কিমান হাইটত আছে। সেইকাৰণে গৈ আছোঁ। ভিডিঅ'টো লাষ্টলৈ চাব, কামাখ্যা মন্দিৰৰ অলপমান দেখাই দিম, কেনেকৈ ক'ত আমি কি কৰি থাকোঁ, চাই থাকিব। ফ্ৰেমবিলাকে একদম ঘৰক মাত লৈ যাই আছে, গ্ৰিলৰ ফ্ৰেম যে। ৰাতিৰ এন্ধাৰ নিজান, আৰু এতিয়া আমি আহি গুৱাহাটীৰ ইলেক্ট্ৰিক ছাপ্লাই মেইন হেড অফিচ, য'ৰ পৰা নেকি সম্পূৰ্ণ ইলেক্ট্ৰিক ছাপ্লাই হয়, এইটো চাওক। अबे साले, जो माफ करना, मैं जो उससे मैं इधर उधर निकल जाता हूँ। গোটেই গুৱাহাটীখনৰ, গোটেই গুৱাহাটী এৰিয়াটোৰ, গুৱাহাটীত যিমানবোৰ এৰিয়া আছে চবৰে ইলেক্ট্ৰিক ছাপ্লাই ইয়াতে হয়, ইয়াৰ পৰা ইলেক্ট্ৰিক ছাপ্লাই দিয়ে। এন্ধাৰ ৰাস্তাৰে আমি গৈ আছোঁ। আৰু এই এন্ধাৰ ৰাস্তাৰে বুলি ক'লে জুবিন গাৰ্গৰ এই এন্ধাৰ হ'ব নোৱাৰো গানটো মনত পৰে। এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো। मज़ा आया, और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। এই গানটোলৈ মনত পৰি যায়, আৰু গানটো কিবা ভাল লাগে। বাকী যিয়ে নহওক, ৰাতি গাড়ীৰ ওপৰত এনেকৈ বহি, কাৰণ গাড়ীৰ ওপৰত বহিব লগা সেইকাৰণে হৈছে লাইনৰ তাৰত যাতে এইবোৰ ফ্ৰেমবোৰ লাগি নাযায়, সেইকাৰণে আমি ওপৰত বহিব লগা হৈছে। এতিয়া ইহঁতক উঠাই লওঁ। অঁ এপাৰ নৰা আহা, লগৰ কেইটামান আহিল, সিহঁতক উঠাই লৈ কিনে গৈ আছোঁ আৰু। টানি আছে নেকি? মানে পুলিচে ধৰিছিল, পুলিচে ধৰি আমাৰ এইফালে গাড়ী আনিব নিদিয়ে, গাড়ী সোমাব নিদিয়ে। চাওক ক'ত বহি লৈছোঁ, ইয়াতে গাড়ী গাড়ীৰ ওপৰত বহি লৈছোঁ।
মন্দিৰৰ হেৰিত ৰাস্তাৰে আমি সোমাইছোঁ কাৰণ অম্বুবাচীৰ কাৰণে এইবোৰ ন এণ্ট্ৰি কৰি থৈছে না গাড়ী এইফালে যাব নিদিয়ে মালৰ গাড়ীগিলা সৰু খালি বাইক আৰু এল্টো এনেকুৱা সৰু গাড়ী যাব দি আছে বা এইগিলা সৰু সুৰা গাড়ীবিলাক গৈ আছে কিন্তু এইবোৰ মাল লৈ কিনে যাব নিদিয়ে কাৰণ ৰিক্স নলয় না অম্বুবাচী কাৰণ জানে অম্বুবাচী মেলাটা বহুত মানে জাগাৰ পৰা মানুহবিলাক আহে বেলেগ বেলেগ ষ্টেটৰ পৰা মানুহবিলাক আহে না বহুত ভক্তপান এতিয়া আমি গৈ আছোঁ এটা ক্লিপ পাৰ হ'লোঁ কিন্তু আগত আৰু আছে ইয়াতো আকৌ পুলিচে ধৰিলে কাৰণ চেকিং চলি আছে না বহুত মন্দিৰটো চাওক কৰি আমি ভৰলুৰ ৰাস্তাৰে গৈ আছোঁ ভৰলুৰ মুখৰ ৰাস্তাৰে গৈ আছোঁ নিজান ৰাস্তাত ভালেই লাগে আহিব দিছে সিহঁতনে আৰু ধৰে কি আগত এখন গাড়ীখনে কিবা ৰখাই দিলে ইছ ভাগ্য ভাল গাড়ীখন ভাগ্য ভাল সি গাড়ীখন সোমাই নগ'ল ইফালে ক'ত সোমাই দিছে গাড়ী সেইখন গাড়ী ভাগ্য ভাল ক'ত সোমাই দিছে এইফালে সেইদিনা গাড়ীখন ক'ৰ মাজত সোমাই দিছে এনেকৈতো এক্সিডেণ্টবোৰ হয় না যদি সি বেক কৰি দিলে সিফালে যদি সেই জেগা সেইফালে যদি সি হেৰি ফ্ৰী জেগা নাথাকিল হয় ব্লক থাকিল হয় ডাইৰেক্ট মাৰি দিলে হয় যে আৰু বহুত ভাগ্যত বাচিছে গাড়ীখন কাৰণ সেইফালে ফ্লাইঅভাৰৰ কাম চলি আছে ডাম্পাৰ এখন বেক কৰি দিছিলে সি মাতলৈ সোমাই দিছে ভাগ্য ভাল হৈছে ফ্লাইঅভাৰৰ কাম চলি আছে কাৰণ এইটো ৰাস্তাতে যাব লাগে সি সোমাই দিছে ফ্লাইঅভাৰৰ ভিতৰেৰে ভাগ্য ভাল ইয়াৰ নতুন ব্ৰিজ বনাই আছে এইখন ভালে হ'ব ব্ৰিজখন হ'লে আমি আহি মন্দিৰ পালোঁ এই মা কামাখ্যাৰ দুৱাৰত এণ্ট্ৰি হ'লোঁ ইয়াতকৈ আগত যাবলৈ কাৰণ আমাৰ বছৰ গাড়ী যাই আছে আৰু আমি এতিয়া গৈ আছোঁ অলপ আগত আৰু এইবোৰ বনাই থৈ দিছে ৰাস্তাই ৰাস্তাই কি হ'ল কি কৰিব ইয়াতে এইবোৰ বনাই কি দিব বুট ভাজা পাপৰৰ দোকানে যেনে কি দিয়ে নাজানো বাৰু নে পকৰিহে বেচে এতিয়া মন্দিৰৰ ফালে গৈ আছোঁ দেখিছে ৰাস্তাই ৰাস্তাই এইবোৰ বনাই থৈছে ঘৰবিলাক বনাই থৈছে পাঞ্জাৱ সভা গুৱাহাটী লিখি দিছে আৰু কিবা কিবা মন্দিৰলৈ আজি ফাৰ্ষ্ট টাইম কামাখ্যা মন্দিৰলৈ মই আজি ফাৰ্ষ্ট টাইম আগতে অহা নাছিলোঁ দেখিছে এইবোৰ মানুহবোৰ আগতে আহি কিনে ইয়াতে আছে আৰু ইয়াৰ ৰাস্তাবোৰ বহুত তেৰা বেকা ফাৰ্ষ্ট টাইম মই কামাখ্যা মন্দিৰত আহিছোঁ যদিও এইবাৰ ৰাস্তাত সোমাই কিবা এটা মনটো ভাল লাগিছে वाह क्या सीन है वाह क्या सीन है এতিয়া যিয়ে নহওক গৈ থাকক দেচোন গ'লে কি কৰিব পাৰোঁ চাই থাকিব কাৰণ গাড়ীৰ ওপৰত বহি লৈছোঁতো হাৱা লাগিছে অলপ গৰমৰ দিন
ৰাস্তা দেখিছে না ৰাস্তা চাওক ৰাস্তা চাওক না ইমান ধুনীয়া টাৰ্ণিং শ্বিলঙৰ টাৰ্ণিং দিয়া দিছে এই ধৰক এতিয়া দিনৰ ৰাতিৰ কাৰণে এতিয়া আহিছে আৰু অম্বুবাচী মেলা আৰু যিহেতু আৰম্ভ হোৱা নাই সেইকাৰণে এইফালে গাড়ী সোমাব দিছে যেতিয়া অম্বুবাচী মেলা আৰম্ভ হ'ব তেতিয়া ইয়াতে গাড়ী সোমাব নিদিয়ে কাৰণ মানুহৰ ভিৰ বেছি হয় সেইকাৰণে গাড়ী সোমাব নিদিয়ে এনেকুৱা লাগিছে যেন শ্বিলঙতহে যাই আছোঁ আমি শ্বিলঙত গৈ থকা হ'ল লাগিছে টাৰ্ণিং চাওক কামৰ পৰা আহি আছে মন্দিৰলৈ কামৰ পৰা মন্দিৰলৈ বুলি আহিছে কাৰণ বহুত দূৰৰ পৰা আহে না মানুহবিলাক অম্বুবাচী মেলাত বহুত দূৰৰ বেলেগ দেশৰো আহে বেলেগ ষ্টেটৰ বেলেগ গাড়ী পুৰা উৰাই আছে ওপৰত যে গছ চছ আছে আৰু এইফালে তাঁৰ আছে সেইটো চোৱা চিন্তা নাই গাড়ী ঘূৰাই আছে গৈ আছে ফ্ৰেমবোৰ যে ইমান ওখ হৈছে সেইটো ঘূৰাই আছে যিয়ে নহওক বাৰু ময়ো ওপৰত বহি লৈছোঁ এইবোৰ চব ফ্ৰেম বনাই থৈ দিছোঁ কি কৰে নাজানো কিবা এডভাৰটাইজ কৰে নে কিবা দোকানেই দিয়ে আই ডণ্ট নো ইয়াৰ পৰা দেখিছে ইয়াৰ পৰা অলপ সেইবোৰ দোকানবোৰ অলপ ৰুমবোৰ বনাইছে খোৱা পানীৰ হেৰি কৰিছে এইটো ৰুম বনাইছে আৰু এই কামাখ্যা এৰিয়াটোৰ ইয়াতে হ'ল কাৰেণ্ট ছাপ্লাই সেইটো অফিচ এইটো কাৰেণ্ট ছাপ্লাই অফিচ এই কামাখ্যা এই এৰিয়াটোৰ অটো ভাই চাইড দিয়া আমি ইয়াতে ৰ'ম ইয়াতে আহি ৰ'লোঁ ইয়াতে বনাম আৰু এইখিনি জেগাতে বনাম চাগে আমি চাই থাকিব আহি পালোঁ জাষ্ট চাই থাকক ক'ত কি কেনেকৈ বনাই আছোঁ দেখাই ইয়াতে ৰৈছিলোঁ ইয়াতে বোলে নহয়েই Because I know somewhere deep down in my heart, I still love you. আকৌ আগত যাব লাগিব বলক গাড়ীও ষ্টাৰ্ট নধৰা হ'ল নাই যো নামা নাই দে টেনশ্যন নলবি আমাৰ ড্ৰাইভাৰে কোনোবা নামা বুলি ৰখি দিছে গুৱাহাটীখন চাওক তলত এই শ্ল'লি য়েছ ড্ৰাইভাৰ শ্ল'লি ইয়াৰ পৰা চাওক গুৱাহাটীখন জংঘলে ঢাকি দিলে বাৰু কি চাব দিয়ে নহওক এইবোৰ বনাই থৈছে ইয়াৰ পৰা চাওক টাৰ্ণিং চানা টাৰ্ণিং চোৱাই এই ইয়াতে পাম আমি এই ইয়াতে বনাম ইয়াতে আমি পাই গ'লোঁ এইবাৰহে আচল জেগাটো পাই গ'লোঁ ইয়াতে আধা মাল পেলাই দিলোঁ দি কিনে আমি এতিয়া অলপ ওপৰলৈ গৈ আছোঁ ওপৰত যাই কিনে চাই আহোঁ ধোৱা হৈ গৈছে জাগাগিলা
ৰাস্তাৰ কাম চলি আছে, ৰাস্তাৰ কাম। AK-47 চলি আছে, AK-47। मैं पागल हूँ, मैं पागल हूँ। হেঁচি ধৰা মন্দিৰ, ড্ৰিংকিং ৱাটাৰ, খোৱা পানী কেন্দ্ৰ, হোটেল OMR লেন। গতিকে আৰু গাড়ী নিব নোৱাৰি, অলপ অসুবিধা, কাৰণ অম্বুবাচী মহাযুগলৈ ৰাস্তাত ৰাস্তাত হেৰি আছে। আগুৱাই দি ফ্ৰেমটো দাঙি দিয়ে, ফ্ৰেমটো। ৱেল্ডিং বনাইছে, কাৰণ খালি মানুহবোৰ একফালেতে আহিব, একফালেতে যাব, সেইকাৰণে চিৰি লগাই দিছে। যেন হওক, গাড়ীখন ঘূৰাই লওঁ। অম্বুবাচী মহাযুগলৈ জয় মা কামাখ্যা। শ্বিলঙৰে একা বেকা বাট, এই মানুহে ভিডিঅ' কৰি আছে দেখিছা আমাক। শ্বিলঙৰ একা বেকা বাট নহয় বাৰু, কামাখ্যা উচ্চতৰ মাধ্যমিক স্কুল, এখন স্কুল হয়। স্কুলৰ গেট আছে, খালি স্কুল আছে আগত। ইয়াতে এতিয়া শ্বিলঙৰ একা বেকা সেইটো গান নচলিব, ইয়াতে চলিব মা কামাখ্যাৰ একা বেকা দীঘলীয়া বাট, গলে ভাগৰ নেলাগে জানিবি দে। AK-47 গুলোৱা গুলি লাগি আছে, AK-47 গুলোৱা গুলি লাগি আছে। কি গুলি মাৰি আছে, ধান AK-47 পুৰা ফায়াৰিং চলি আছে ইয়াতে, পুৰা ফায়াৰিং। এইবোৰ চাওক, ইমান ধুনীয়াকৈ আৰ্ট কৰি থৈ দিছে। ৰাতিটো কাম কৰি কিনে এতিয়া ঘৰলৈ যাওঁ। এতিয়া আৰু ঘুমিতি ৰচি চকু দেখিছে, ৰঙা হৈ গৈছে, একদম আগত চকু মেলিব পৰা নাই। বৰষুণত ভিজি একদম বান্দৰকে কিবা ভেজা দিছোঁ বৰষুণত। তাকে যিয়ে নহওক, ঘৰলৈ যাওঁ, যাই অলপ ৰেষ্ট লওঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।